ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই আজি এবিধ পৰম্পৰাগত পিঠাৰ ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে সুতুলি পিঠাৰ ৰেচিপি। নমস্কাৰ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু যিহেতু বিহু আহি আছে গতিকে মই আপোনালোকৰ বাবে সুতুলি পিঠাৰ ৰেচিপিটো লৈ আহিছোঁ আৰু এইবিধ বনাওঁতে কি ধৰণে মই বনাইছোঁ দুটা ষ্টাফিং দেখুৱাম, এটা নাৰিকলৰ আৰু এটা তিলৰ। লগতে তিল আৰু নাৰিকলৰ ষ্টাফিংটো কি ধৰণে বনাইছোঁ এই সকলোখিনি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। কাষতে থকা বেল আইকন ক্লিক কৰিব। তাৰপিছত আপোনালোকে অলত ক্লিক কৰিব যাতে আপোনালোকে সকলোবোৰ মোৰ ৰেচিপি চাব পাৰে। আৰু যিসকলে অলৰেডি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেনেহ'লে আহক দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি ষ্টাফিংখিনি বনাই ল'ম আৰু ইয়াতে প্ৰথম ষ্টাফিং আমি নাৰিকলৰখিনি বনাই লৈছোঁ। নাৰিকলৰ এই ধৰণে বাকলিটো গুচাই লৈছোঁ আৰু তাৰপিছত বগা অংশখিনি সৰু সৰুকৈ কাটি পিনে মিক্সিত দি দিছোঁ আৰু এনেকুৱা ধৰণে গুড়া কৰি লৈ লৈছোঁ। আৰু তাৰপিছত ইয়াতে গুড়া গুড় বা গুড়খিনি মিহি মিহিকৈ কাটি ল'ব আৰু তাৰপিছত এই গুড়া গুড় 1 কাপ দিছোঁ আৰু নাৰিকলৰ গুড়া 2 কাপ দিছোঁ। 1:2 ৰেচিঅ'ত ৰাখিছোঁ। নাৰিকলৰ গুড়া 2 কাপ আৰু গুড় 1 কাপ। আৰু কোনটো বস্তু কিমান পৰিমাণে দিছোঁ সেয়া ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি কেৰাহীত দি দিছোঁ আৰু গেছৰ ফ্লেম ল' টু মিডিয়ামতে ৰাখিব আৰু লাৰি থাকিব, নহ'লে নাৰিকল তলিত লাগি ধৰিব। আৰু এইখিনি লাৰি যেতিয়া এনেকুৱা হ'ব আমাৰ নাৰিকলখিনি ভজা হৈ যাব আৰু আমাৰ নাৰিকলৰ ষ্টাফিং ৰেডি হৈ গ'ল। এতিয়া আহক তিলৰ ষ্টাফিংটো বনাওঁ আৰু তাৰ বাবে তিলখিনি ভালদৰে ধুই ৰ'দত শুকাই লৈছোঁ। ইয়াতে 1 কাপ তিল লৈছোঁ আৰু এইখিনি মচমচীয়াকৈ ভাজি লৈছোঁ। আৰু এয়া আমাৰ ভাজা হৈ গ'ল আৰু এইখিনি তিল এতিয়া অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে দিছোঁ। গৰমে গৰমে মিক্সি জাৰত দিলে তিলৰ পৰা তেল ওলাই যাব, গতিকে ঠাণ্ডা হোৱাৰ পিছতহে তিলখিনি মিক্সি জাৰত দি আমি গুড়া কৰি ল'ম। তিলখিনি ঠাণ্ডা হোৱাৰ পিছত অলপ অলপকৈ তিল দি মিক্সি জাৰত গুড়া কৰি লৈছোঁ। এয়া দেখিছে এনেকুৱা ধৰণৰ গুড়া কৰি ল'ব আৰু বৰ বেছিকৈ নামাৰিব, নহ'লে তিলৰ পৰা তেল ওলাই আহিব। আৰু এতিয়া ইয়াতে 1 কাপ গুড় সৰু সৰুকৈ মিহি মিহিকৈ কাটি পিনে দিছোঁ আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু আমাৰ তিলৰ ষ্টাফিং ৰেডি। আৰু যদি আপোনালোকে মিঠা কমকৈ খায় তেতিয়াহ'লে 2 চামুচ কমকৈ দি দিব গুড়। ইয়াতে আপুনি নতুন যিকোনো চাউল ল'ব পাৰে, নাইবা আপোনালোকে জহা চাউলো নতুন ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি চাউল মই ভালদৰে ধুই 5-6 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছোঁ। আৰু ইয়াতে ৰঙা বৰা চাউল বা বগা বৰা চাউল আপোনালোকৰ তাত যিটো থাকে সেয়ে বৰা চাউল ল'ব আৰু সেইখিনি 5-6 ঘণ্টাৰ কাৰণে তিয়াই থ'ব। 5-6 ঘণ্টাৰ পিছত এইখিনি গুড়া কৰি ল'ব। আৰু এতিয়া আমি সুতুলি পিঠাৰ ডোটো বনাম আৰু তাৰ বাবে 1.5 কাপ বৰা চাউলৰ গুড়া আৰু 1 কাপ ভাত খোৱা চাউলৰ গুড়া লৈছোঁ আৰু লগতে বেকিং পাউডাৰ আধা চামুচ লৈছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াতে আধা কাপ গুড়া গুড় লৈছোঁ আৰু আধা কাপ পানী লৈছোঁ আৰু এইখিনি অলপ দেৰি আমি গৰম হ'ব দিছোঁ যাতে গুড়খিনি পানীৰ লগত ভালদৰে মিক্স হৈ যায়। আৰু তাৰপিছত এইখিনি চেকি পিনে নমাই থৈ দিছোঁ। এয়া দেখিছে গুড় আৰু পানীৰ মিশ্ৰণটো আমাৰ 1 কাপ হৈছে আৰু এতিয়া এইখিনি গৰমে গৰমে থাকোঁতে আমি পিঠাগুড়িত অলপ অলপকৈ দি মিক্স কৰিব লাগিব। আৰু যিহেতু এতিয়া গৰমে আছে মই অলপ চামুচেৰে এইখিনি মিক্স কৰি লৈছোঁ আৰু তাৰপিছত হাতেদি এইটো ডো বনাই লৈছোঁ। এই ডোটো আমি আটা যেনেকৈ ৰুটি বনাবৰ কাৰণে ডো বনাওঁ ঠিক তেনেকুৱাই বনাব যাতে আমি ধুনীয়াকৈ সুতুলি পিঠাৰ শ্বেপটো দিব পাৰোঁ। এয়া আমাৰ সুতুলি পিঠাৰ ডোটো হৈ গ'ল আৰু ইয়াতে আমাক আধা কাপ গুড়ৰ পানী লাগিছে।
প্ৰথমতে নাৰিকলৰ ষ্টাফিং দিয়ে বনাই দেখুৱাম। সুতুলি পিঠাটো সুতুলি নামৰ বাদ্যযন্ত্ৰটোৰ নিচিনা শ্বেপত বনোৱা হয়, গতিকে আমিও সেনেকুৱা ধৰণৰ শ্বেপতে বনাবলৈ লৈছোঁ। আৰু এই ধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে এইটো চেপেটা কৰি ল'ব আৰু তাৰপিছত ইয়াতে নাৰিকলৰ ষ্টাফিং দি এই দুটা মোৰ ভিডিঅ'ত দেখুওৱাৰ ধৰণে লগাই দিব। আৰু যিহেতু সুতুলি নামৰ বাদ্যযন্ত্ৰত বাহিৰত ফুটা আছে, গতিকে আমি ফুটাটো দেখুৱাবৰ কাৰণে ইয়াতে ক'লা তিল মাজে মাজে লগাই দিছোঁ দুয়োফালে। ঠিক একেধৰণে আমি তিল গুড়ৰ মিশ্ৰণটো দি তিলেদি দিয়া সুতুলি পিঠা এটা বনাই লৈছোঁ। এয়া একেলগে বহুতকেইটা বনাই নল'ব, কেইটামান বনাই ল'ব আৰু তাৰপিছত ভাজি ল'ব। যদি আপোনালোকৰ মিঠা পিঠা খাই খাই আমনি লাগিছে, তেতিয়াহ'লে জ্বলা নিমখীয়া পিঠা কি ধৰণে বনাব পাৰি তাৰে অলৰেডি মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম বাৰু। লগতে তেলি পিঠা আৰু হাত নোপোৰাকৈ কি ধৰণে তিলৰ লাড়ু বনাব তাৰো লিংক ইয়াতে মই মিঠাতেলতে বনাই দেখুৱাইছোঁ, যিহেতু পিঠা মিঠাতেলত খাই ভাল লাগে। আৰু তেলটো ভালদৰে গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো ল'ত ৰাখিব আৰু তাৰপিছত পিঠাকেইটা বহাই দিব। আৰু একেবাৰে বহুত বেছি গৰম তেলতো নিদিব, নহ'লে তলিত লাগি ধৰিব। গতিকে আমি ল' টু মিডিয়াম ফ্লেমত এইটো মাজে মাজে উল্টাই দি পিনে এইখিনি ৰংচুঙা হোৱালৈকে আমি ভাজিব লাগিব। এই সুতুলি পিঠা আমি ল' ফ্লেমতে ভাজিব লাগিব। যদি আমি হাই ফ্লেমত ভাজোঁ, বাহিৰটো ৰংচুঙীয়া হ'ব কিন্তু ভিতৰটো কেঁচাই থাকিব। গতিকে আমি এইখিনি ল' ফ্লেমত মাজে মাজে উল্টাই দি পিনে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। আৰু এয়া দেখিলে আমাৰ ভজা হৈ গৈছে, এইখিনি এতিয়া নমাই থওঁ। আৰু এয়া আমাৰ সুতুলি পিঠা হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।